নমস্কাৰ গাইজ, আজি আমি আহিলোঁ কলাক্ষেত্ৰতে আমি মোৰ লগৰকেইটা আহিছে লগত আমি একেলগে টিকেট কাটিলোঁ। টিকেট কটাৰ পিছতে সোমাই আহিলোঁ। ইমান ধৰণৰ পৰিৱেশ কি ক'ম আপোনালোকক। একচুৱেলি আগতেও আমি আহিছোঁ, কিন্তু আজি আকৌ আহিছোঁ আমি কলাক্ষেত্ৰলৈ। আমাৰ লগত আছে বলু, কৰণ, চাদিক, সুজিত এণ্ড বিশ্ব আৰু কৌশিক। চ' আমি 5জনে আহিছোঁ লগত, আৰু আমি এতিয়া ইয়াত এক্সপ্ল'ৰ কৰিম। এক্সপ্ল'ৰ কৰাৰ পিছত আপোনালোকে চাই থাকক মোৰ গোটেই ভিডিঅ'টো। আৰু ভিতৰত আমি সোমাম, ভিতৰত কি কি বস্তু আছে সকলোবোৰ আপোনালোকক দেখাম। প্ৰথমতে আমি এইখন বিল্ডিঙত সোমাই লওঁ, তাৰপিছত যাম আমি ছেকেণ্ড বিল্ডিঙত। অ'কে, ইয়াত ইমান ধুনীয়া ধুনীয়া ফুল, কি ক'ম আপোনালোকক। ভিতৰত সোমাই আমি দেখিলোঁ যে একদম ধুনীয়া পৰিৱেশ, আমাৰ ইতিহাসক আবদ্ধ কৰি ৰাখিছে। আমাৰ কলা সংস্কৃতিৰ পৰা ধৰি সকলোবোৰ বস্তু ইয়াত সযতনে ৰখা হৈছে। সেয়েহে আমাক ইয়াত দেখি খুবেই ভাল লাগিছে। সৰুতে দেখিছিলোঁ যে কিছুমান বস্তু ৰখা হয় যিবোৰ আমাক দেখি ভাল লাগে, কিন্তু এতিয়া ডাঙৰ হৈ আহিছোঁ যিহেতু যে বুজি পাইছোঁ যে এইবোৰ কিয় ৰাখিছে, কেলে ৰাখিছে। ইয়াৰ সকলো ধৰণৰ জনজাতি, অসমৰ সংস্কৃতি আৰু অসমৰ বিভিন্ন ধৰণৰ কলা সংস্কৃতিসমূহ আবদ্ধ কৰি ৰখা হৈছে, স্মৃতি হিচাপে জীয়াই ৰখা হৈছে। এয়া আপোনালোকে চাওক, বিভিন্ন ধৰণৰ বস্তু আছে ইয়াত, সাংস্কৃতিকৰ পৰা ধৰি, সাহিত্যকৰ পৰা ধৰি, আৰু কলাৰ পৰা ধৰি, আৰু বিভিন্ন ধৰণৰ সামগ্ৰী, আৰু শংকৰদেৱৰ যিসমূহ স্মৃতি আছিলে ইয়াত সেইসমূহ আবদ্ধ কৰি ৰখা হৈছে। গতিকে চাওক আমাৰ এই ভিডিঅ'টো, আপোনালোকে যদি ভাল পায় নিশ্চয় ভাল লাগিব। আৰু বেছি নকওঁ, ইমানকে কৈ মোৰ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাহিৰত এনেধৰণৰ বিভিন্ন পাৰ্ক থাকে, আপোনালোকে আহিলে চাব, ঘূৰিব। আজিলৈ বাই বাই।